Hey guys, welcome to Diamond Vlogs. তো এয়া মোৰ নতুন চেনেল সেকেন্ড ভিডিঅ' মানে মোৰ আগৰ চেনেলটো যিহেতুকে উলিয়াই গ'ল তো ভালকৈ ভিডিঅ' বনাব পৰা নাই মানে টেনশ্যনতে আৰু মানে 140টা ভিডিঅ' আছিল আগৰ চেনেলটোত আৰু তাৰোপৰি মানে 1 বছৰ 8 মাহ হৈছিল কমপ্লিট তো এতিয়া আৰু মানে ব্লগ চলগ বনোৱাৰ ইচ্ছা নহয়ে আছে মানে টেনশ্যনতে আৰু তো বহুতখিনি টেনশ্যন হৈছে মানে বহুত বেয়া লাগিছে মানে আগৰ ভিডিঅ' আছিল মানে কলকাতা যোৱা ভিডিঅ' আছিল শিৱসাগৰ যোৱা ভিডিঅ' আছিল আৰু যিহেতুকে নতুন দিবা তো বহুত কষ্টত কৰিব লগা হয় তো সেইকাৰণে ইমানখিনি কষ্ট মানে পানীৰ লগত মিহলি হৈ গ'ল তো সেইকাৰণে বহুত বেয়া লাগিছে আৰু নতুন চেনেল খুলি যদিও ইমান মানে জচটো উঠা নাই আৰু ভিডিঅ' বনোৱাৰ তথাপি আৰু লাহে লাহে আৰম্ভ কৰি আছোঁ এইটো মোৰ সেকেণ্ড ব্লগ তো সকলোৱে যাতে মোৰ নতুন চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু তো গাইজ যোৱা 23 আগষ্ট 2023 যিটো মানে চন্দ্ৰৰ বুকুত ভাৰতৰ জয়গান গালে তো এতিয়া মানে ভাৰতে আৰু টাৰ্গেট কৰিছে সূৰ্যলৈ তো সূৰ্যলৈ জানিব টাৰ্গেট কৰিছে ছেপ্টেম্বৰ মাহত তো এতিয়া কিমান দূৰ মানে ছাকচেছ হ'ব এইটো আশা কৰিব নোৱাৰি কাৰণ চন্দ্ৰত যাওঁতে তিনিবাৰৰ মূৰত ছাকচেছ হৈছে তো এইবাৰ আৰু সূৰ্যলৈ টাৰ্গেট কৰিছে তো সূৰ্যলৈ টাৰ্গেট কৰাটো মানে ইমান সহজ নহ'ব আৰু টাৰ্গেট লৈছে বাৰু কিন্তু আজিকালি আৰু টেকন'লজি যিহেতুকে ইমান বাঢ়ি গৈছে তো কি ঠিক পঠাব পাৰে আৰু যা নহওক দেখা যাব আৰু কিমান দূৰ যাই পায় আৰু আমি পৃথিৱী আছোঁ ইয়াতে ইমান গৰম ডেইলি গৰমত থাকিব নোৱাৰোঁ আৰু সিহঁতে সূৰ্যলৈ যোৱা তাৰিখ কৰিছে দে আৰু দেখা যাব আৰু কিন্তু এইফালে আৰু মানুহ মানে হেতা হ'ব লাগিছে চন্দ্ৰত মাটি কিনাৰ কাৰণে তো আগতে বহুত দিন আগতে শুনিছোঁ যে শ্বাহৰুখ খানেও চন্দ্ৰত মাটি কিনিছে আৰু সুশান্ত সিং ৰাজপুতেও মানে চন্দ্ৰত মাটি কিনিছে তো কেনেকৈ মাটি কিনিলে তো ইমান ডাঙৰ কথা নহয় মানে চন্দ্ৰত মাটি কিনাটো মানে আমি সাধাৰণ মানুহেও চন্দ্ৰত মাটি কিনিব পাৰি समझ रहे हो आप समझ रहे हो গতিকে চন্দ্ৰত মাটি কিনাৰ কাৰণে ইমান বেছি পইচাৰ দৰকাৰ নাই 800-900 টকাতে আপুনি 1 বিঘা মাটি পাই যাব তো তাকে ভাবিছোঁ মানে মাটি 1 বিঘা কিনোৱে নেকি চন্দ্ৰত আৰু মানে বহুত মানে মাটি কিনিছে কোনোবাইতো মানে কি তাতে চন্দ্ৰত মাটি কিনি পাণ দোকান দিলে এতিয়া চাপ ঢালাই দি আছে তাৰোপৰি আৰু মানে স্প্ৰেল বুটত আমাৰ যিটো দীঘলী পুখুৰীৰ যিটো ভাইৰেল হৈছে স্প্ৰেল বুটটো সেইখন দোকানকৈ চন্দ্ৰত উঠাই পাইছে আৰু এটা মানে আমাৰ হেমন্ত বিশ্ব শৰ্মাও চাইকেল লৈ চন্দ্ৰত গৈ পাইছে তো মানে মানুহৰ ভিৰ লাগি গৈছে চন্দ্ৰত তো कौन है ये लोग कहाँ से आते हैं এতিয়া ভাবিছোঁ কি মোৰ মাটি এডোখৰ কিনোৱে নেকি তাকে চিন্তা কৰি আছোঁ আৰু যদি আপোনাৰ যদি মাটি কিনিব মন আছে তো আপোনাক মই ৰাস্তাটো দেখাই আছোঁ কেনেকৈ মাটি কিনিব পাৰে अच्छा हमको सिखा रिया তো আপোনাৰ মাটি কিনিব মন আছে নেকি যদি মন আছে আপুনি কমেণ্ট কৰক কমেণ্ট বক্সত মানে দালালটো মই ধৰি দি আছোঁ টেনশ্যন নালাগে আৰু মানে আমাৰ ডাঙৰ যদি দালালবিলাকত লাগি যায় তো মাটিৰ ভাগ একদম নাপাবই গাইছ তো খৰধৰ কৰক চন্দ্ৰত মাটি কিনক